Hello guys, welcome back to my channel and মই ভূপালী ধীদাৰ আজি মই আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি মই দেখুৱাম মোৰ ঘৰখন দেখাত কেনেকুৱা মোৰ ঘৰত কোন কোন আছে আৰু নিজৰ ঘৰখন যেনেকুৱাই নহওক কিয় সেইখন ঘৰ ইটেৰে গঠাই নহওক কিয় প্লাষ্টাৰিং কৰাই নহওক কিয় আৰু বাঁহেৰে গঠা বা মাটিৰে নহওক কিয় নিজৰ ঘৰখন সকলোতকৈ আপোন আৰু এই মা দেউতা ভাই ভনী লৈ যে এটা ঘৰত আমি আছোঁ এই আনন্দ বেলেগত হ'ব নোৱাৰে আৰু দেখুৱাম আজিৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু চাওক আজিৰ ভিডিঅ'টো মোৰ ঘৰখন কেনেকুৱা সৰু হ'লেও মোৰ ঘৰখন মোৰ আপোন হয় আৰু ঘৰখন বান্ধিব আৰু এতিয়া বান্ধা ষ্টাৰ্ট হোৱা নাই বান্ধিলে আৰু এটা ভিডিঅ' লৈ আহিম আৰু আজি চাওক এনে মোৰ ঘৰখন কেনেকুৱা থেংক ইউ আৰু এইখন আমাৰ প্ৰথমটো গেট আমাৰ ফাৰ্ষ্ট গেট এইখন হয় আৰু সেইটো ভাইটি ইয়াতে খেলি আছে আৰু সেইটো হ'ল আমাৰ ঘৰ এইটো আমাৰ ঘৰ আৰু এইটো মোৰ বৰ্তাহঁতে আৰু এটা ঘৰ বান্ধি আছে এনেকৈ আমাৰ চাৰিওফালে গছ আছিল এতিয়া কাটি দিছে আৰু গছ আছিল আৰু এইখন হ'ল আহি আমাৰ এইখন ঘৰ এনেকৈ আহি পেলাই এইটো আমাৰ বাৰান্দা এখন আৰু ইয়াতে ঝুলনাখন ওলাই থোৱা আছে ঝুলনাখনত ঝুলে ভাইটিয়ে আমাৰ ঘৰ চবে আৰু এইটো আমাৰ বাৰান্দাখন আৰু এইটো আহি আমাৰ প্ৰথমটো ৰুম এইটো ড্ৰয়িং ৰুম হয় এনেকৈ আহি এইটো প্ৰথম আমাৰ ড্ৰয়িং ৰুম এনেকৈ আহি আৰু এইবোৰ মই বনাইছোঁ কিন্তু লকডাউনত এইবোৰ কৰি মানে এইবোৰে বনালোঁ লকডাউনত কি কৰিম ঘৰত মানে বহি অকলে তো চালে আমাৰ প্ৰথমটো ৰুম এইটো এনেকৈ আহি এইটো আমাৰ ড্ৰয়িং ৰুম আৰু ইয়াতে আমাৰ এইবোৰ মোৰ ফটো এনেকৈ লগাই থোৱা আছে আৰু এনেকৈ আহি এইটো আমাৰ ফাৰ্ষ্ট ড্ৰয়িং ৰুম আৰু এইজনী মোৰ মা হয় টিকলু ভাইটি এইটো চাই আছে কেমেৰাত আৰু এইটো ছেকেণ্ডটো ৰুম আমাৰ ছেকেণ্ড ৰুম আৰু এইটো আমাৰ ছেকেণ্ডটো ৰুম ইয়াতে চোফা ৰখা আছে ইয়াতে মই কিতাপ পঢ়োঁ এনেকৈ আহি এখন বিচনা এইটো আলমাৰি এখন আহি ইয়াতে আইনা এখন দেখা হৈছে আৰু এইটো আলমাৰি চকেছ এতিয়া আহি কেনে আমাৰ থাৰ্ডটো ৰুম এইটো ৰুম চবতকৈ ডাঙৰ হয় মানে আৰু ইয়াতে এইটো বিচনা এনেকৈ এইটো আলমাৰি বানপানীৰ কাৰণে এনেকৈ আমি ৱালৰ লগত এটাচ কৰি এনেকৈ বনাইছোঁ ইয়াতে বহুত কাপোৰ ধৰে এনেকৈ ইনফ্লেটৰ আৰু এইটো মেচিন ইয়াতে কাপোৰ চিলাই মায়ে তো এইটো হৈছে আমাৰ থাৰ্ডটো ৰুম আৰু দেখাওঁ আৰু এনেকৈ আহি মোৰ ফ'ৰ্থ ৰুম তেনেকৈ এইটো আলমাৰি এনেকৈ আহি আলমাৰি চকেছ বিচনা এনেকৈ বিচনা আইনা এনেকৈ ৰাখি দিছোঁ এনেকৈ এইটো হৈছে আমাৰ ফ'ৰ্থ ৰুম এইবাৰ আহি আমাৰ কিচেনটো দেখুৱাওঁ এইটো আহি আমাৰ কিচেন নতুনকৈ এইবাৰ অলপমান বনাইছে এনেকৈ এইটো কিচেন আলমাৰি পাচলিবোৰ আছে এইটো ডাইনিং টেবুল ইয়াতে ৰন্ধা বঢ়া কৰে এইবাৰ একুৱাগাৰ্ডটো লোৱা হৈছে পানীৰ ব্যৱস্থা এনেকৈ আছে আমাৰ ইয়াতে কিচেন তাৰপিছত আৰু এটা বাৰান্দা আছে আমাৰ ইয়াতে আৰু এনেকৈ আমাৰ ইয়াতে আগৰ ৰুমবোৰো আছে ইয়াতে আমাৰ মানে চৌহদ মানে আমাৰ চোতালখন আছে আৰু এইবোৰ বহুত ৰুম আছে আমাৰ ইয়াতে এনেকৈ এইবোৰ ৰুমো দেখুৱাম বাৰু তেনেকৈ বহুত ৰুম বহুত ঘৰৰ অভাৱ নাই আৰু এইখন বাৰান্দা আৰু এইটো ভিতৰৰ বাৰান্দা এইটো মা ইয়াতে কাম কৰি আছে এতিয়া বহুত বাৰান্দা লেট্ৰিন বাথৰুম এইবাৰ এটাচকৈ বনোৱা হৈছে মানে বানপানীৰ কাৰণে অসুবিধা হয় এনেকৈ লেট্ৰিন বাথৰুম এনেকৈ ৰখা হৈছে এখন বাৰান্দা ভিতৰত এইবোৰ ঘৰৰ দেখুৱাই আছোঁ ৰ'ব এইটো এনেকৈ আহি আমাৰ ভিতৰৰ এইবোৰ চোতাল ৰুম ঘৰ এইবোৰ পুৰণা ৰুম হয় আগৰ ঘৰৰ মোৰ আইতাহঁত আছিল তাৰপিছত এইটো ঘৰ বনাইছে পিছত এনেকৈ এইটো পিছত ঘৰ বনাইছে
আৰু এইটো আগৰ ঘৰবোৰ হয় এনেকৈ। জেগাখন ভাল ঠাইখন মানে ডাঙৰ ঘৰ বাৰী থকা ৰুম। আৰু এটা ৰুম, ইয়াতে মোৰ আইতা বহি আছে, এইজনী মোৰ আইতা। নমস্কাৰ। আহি আমাৰ পুৰণা ঘৰৰ ফাৰ্ষ্ট ৰুম, এনেকৈ টিভি বিচনা এনেকৈ। পুৰণা ঘৰ হয় এইটো, মানে ইমান ইউজ কৰা নহয়। টিভিটো আছে কাৰণে ইয়াতে আমি টিভি চাওঁ সন্ধিয়া বা ৰাতিপুৱা তেনেকৈ। এতিয়া টিভিটোও ইমান চোৱা নহয়। আমাৰ দেউতা, ককা দেউতা, জেঠী জেঠা এনেকৈ। মোৰ দেউতা ঢুকাইছে মানে 8 মাহ হ'ল, 10 মান হ'ল এনেকৈ। তো এনেকৈ ওলাই আহিলোঁ। ঠাইখন ভাল বাৰু, বেয়া নহয়, ঠাইখন ভালেই। এনেকৈ আহি পেলাই এইবোৰ ৰুম ভাড়া দিয়া হৈছে, এইবোৰ নেদেখাওঁ বাৰু। এইবোৰ ৰুম ভাড়া দিয়া হৈছে, এনেকুৱা পূজাৰ ৰুম। তো এনেকৈ ভাড়া দিয়া আছে এইবোৰ ৰুম। এইটো পূজাৰ ৰুম এনেকৈ। থাপনা এনেকৈ। আহি দমকল সেইটো আছে, এইটো ভাড়াতীয়ে ইউজ কৰে। আমিও হঠাৎ কেতিয়াবা ইউজ কৰোঁ, নকৰা নহয়। ইফালে মানে ইমান এটা কাম নাই। দেখিবলৈ পাইছে চাৰিওফালে তামোলৰ বাৰী, গছে গছ আৰু কি কৰিব গছে গছ। দেখুৱালোঁ, এইখনেই আছিল মোৰ ঘৰখন। ঘৰখন যিমান সৰু নহওক কিয়, মানে নিজৰ ঘৰখন সকলোতকৈ আপোন হয়, আৰু নিজৰ ঘৰৰ নিচিনা শান্তি আৰু বেলেগত নাপাওঁ। তো চালে, এইখনে আছিল মোৰ ঘৰ। এইখন আহি এইটো ঘৰ বনাই আছে এতিয়া বৰ্তাহঁতৰ তেনেকৈ। তো ভিডিঅ'টো শেষ হ'ল, আৰু এতিয়া আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বাই গাইজ, আকৌ আৰু এটা ভিডিঅ'লৈ মই পিছত আহিম, নতুন এটা ভিডিঅ'লৈ। তো আজিৰ কাৰণে ইয়াতে সমাপ্ত, বাই।